পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। ৰয়েল হেৰিটেজৰ মালিক সিদ্ধাৰ্থ শৰ্মা 2024 13 ছেপ্টেম্বৰত ৰয়েল হেৰিটেজ কিনিছিল সিদ্ধাৰ্থৰ লগতে দুই অনা অসমীয়াই। জুবিন গাৰ্গৰ মেনেজাৰ হৈ হুৱে বাৱে সম্পত্তিৰ পাহাৰ গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই। ইতিমধ্যে বিষয়সমূহ ৰাজহুৱা হৈছে বিভিন্ন সংবাদ মাধ্যমত। কিন্তু এনে সময়তে লখৰাত থকা ৰয়েল হেৰিটেজ হোটেলখন সিদ্ধাৰ্থ শৰ্মাৰ নামত থকা বুলি ওলোৱা চৰ্চা নস্যাৎ কৰিছিল হোটেল কৰ্তৃপক্ষই। হোটেলখনৰ একমাত্ৰ মালিক ডিম্পল কৌৰ বুলি ৰাজহুৱা কৰি বিগত 11 মাহৰ পৰা সিদ্ধাৰ্থ শৰ্মাই হোটেলৰ মাৰ্কেটিং চোৱা চিতা কৰিছিল বুলিহে স্পষ্ট কৰিছিল হোটেলখনৰ বিষয়ববীয়াই। কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। এক চক্ৰই এই হোটেলখন সিদ্ধাৰ্থৰ নহয় বুলি যি প্ৰচাৰ চলাইছিল সেয়া সম্পূৰ্ণ মিছা। তাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰয়েল হেৰিটেজ নামৰ হোটেলখনৰ বৰ্তমানৰ মালিকী স্বত্ব আছে 3গৰাকী লোকৰ হাতত। তাৰে এগৰাকী অন্যতম মালিক হৈছে সিদ্ধাৰ্থ। জুবিন গাৰ্গৰ হত্যাক লৈ অনুৰাগীয়ে জগৰীয়া কৰা সিদ্ধাৰ্থ শৰ্মাক লৈ বৰ্তমান ক্ষোভত ফাটি পৰিছে অনুৰাগী। তাৰ মাজতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে। বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত। 10 এপ্ৰিলত জুবিন গাৰ্গৰ চিম কাৰ্ড নিজৰ নামত কৰিবলৈ লৈছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থৰ নিজৰ নাম চিম কাৰ্ড কৰাৰ বাবে কৰিছিল আবেদন। 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত। কিন্তু কিয় জুবিনৰ চিম কাৰ্ড নিজৰ নামত কৰিব খুজিছিল সিদ্ধাৰ্থই? চিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় নেকি? জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰৰ চাৰ্কলৰ নম্বৰ আছিল আৰু এই নম্বৰটোকে নিজৰ নামত কৰিব খুজিছিল সিদ্ধাৰ্থ শৰ্মাই। নম্বৰটো লোৱা হৈছিল মুম্বাইৰ TMTM কোম্পানীৰ নামত আৰু এই TMTM কোম্পানীৰ অথৰাইজড সিগনেটৰী সিদ্ধাৰ্থ শৰ্মাও। আৰু এই TMTM কোম্পানীৰ অন্যতম অংশীদাৰ জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰ্চেন মিট্টেলৰ নামো সাঙুৰ খাই আছে। ৰিপৰ্ট টাইমছ 30 নৰ্থ ইষ্ট।